জুবিনদাৰ মৃত্যুৰ চিবিআই তদন্ত লাগিবই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিবই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিবই। ব্যৰ্থ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। ব্যৰ্থ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। জুবিন গাৰ্গক দৈনিক হত্যা কৰা নচলিব। জয় জুবিন গাৰ্গ, জয় জুবিন দা, জয় জুবিন দা। ন্যায় বিচাৰ লাগিবই। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক ফাঁচি লাগিবই। পবিত্ৰ মাৰ্ঘেৰিকাক তদন্তৰ আওতালৈ আনিব লাগিবই। ৰিণিকী ভূঞাক তদন্তৰ আওতালৈ আনিব লাগিবই। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ আনিব লাগিবই। তদন্ত লাগিবই। জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰা নচলিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু এতিয়া প্ৰত্যেক দিনাই হিমন্ত বিশ্ব শৰ্মাই তেওঁক মানসিকভাৱে হত্যা কৰি আছে, তেওঁৰ আত্মাক হত্যা কৰি আছে। জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় অসম। জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগিবই। হিমন্ত বিশ্ব শৰ্মাৰ চালাকি নচলিব। গৃহ বিভাগ মুৰ্দাবাদ। গৃহ বিভাগ ব্যৰ্থ হৈছে। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। জুবিন গাৰ্গৰ মৃত্যুৰ চিবিআই তদন্ত লাগিবই। জুবিন গাৰ্গৰ মৃত্যুৰ চিবিআই তদন্ত লাগিবই। জয় জুবিন দা, জয়।